বহুত ঠাইত এতিয়া পৰ্যন্ত আজিলৈকে হৈয়ে আছে। সেই উদ্দেশ্যে আমচুৰ মানে চমুক একেবাৰে থুলমূলকে কৈছে আৰু সেই উদ্দেশ্যে এই জাতিৰ লক্ষ্যতে আমচুৰ জন্ম হৈছে। আৰু সেই জন্মলগ্নৰ পৰা যিসকল আমচুৰ আজি আমাৰ মাজত হয়তো তেখেতসকল নাই, অকমান যোগাযোগৰো বিচ্ছিন্নতা হৈছে বা আমচু জিন্দাবাদ 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 আমচু লং লিভ আমচু লং লিভ আমচু লং লিভ আমচু জিন্দাবাদ জিন্দাবাদ ঘরে ঘরে খিক্কা ঘরে ঘরে খিক্কা ঘরে ঘরে খিক্কা জয় হো কি ক'ব? হয়, আজি আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ বিশ্বনাথ জিলা সমিতিৰ অন্তৰ্গত বাঘমাৰী আঞ্চলিক সমিতিৰ আজি শপতগ্ৰহণ অনুষ্ঠান। আজিৰ এই অনুষ্ঠানত আমাৰ এই অঞ্চলৰ সন্মানীয় ব্যক্তিসকল, জ্যেষ্ঠ ব্যক্তিসকল, আমচুৰ সমূহ কৰ্মকৰ্তা, জিলা সমিতিৰ আঞ্চলিক সমিতিৰ বিষয়বিলাকে ধৰি সকলোৱে ব্যক্তি ছাত্ৰ বন্ধুসকল আজি উপস্থিত আছিল। আজি শপতগ্ৰহণ অনুষ্ঠান ইতিমধ্যে আমি কৰিলোঁ যে আজি এই শপতগ্ৰহণ কাৰ্যসূচীৰ জৰিয়তে আমি এই অঞ্চলৰ বিভিন্ন সামাজিক যিসকল কৰ্মকাজ আছে, জোৱা মদ ভাং ইত্যাদি আৰু অনুষ্ঠান প্ৰতিষ্ঠান শিক্ষকসকলৰ আৰু সকলো ক্ষেত্ৰতেই আমি এই বাঘমাৰী আঞ্চলিক সমিতিক আমি আহ্বান কৰিছোঁ এই অঞ্চলৰ হৈ আগন্তুক দিনত সক্ৰিয়ভাৱে বলিষ্ঠভাৱে কাম কাজ কৰি যাব। এই অঞ্চলৰ ৰাইজৰ সহায় সহযোগিতা তেখেতসকলে কামনা কৰি সকলো ক্ষেত্ৰতেই তেখেতসকলে আগুৱাই যাব আৰু অনাগত দিনত যাতে বাঘমাৰী আঞ্চলিক সমিতিয়ে শক্তিশালী হৈ অসমৰ ৰাইজৰ হৈ বাঘমাৰী ৰাইজৰ হৈ যাতে কাম কৰে। আপোনালোকে এটা কথা চাব, আমি এই ক্ষেত্ৰত আমি শপতগ্ৰহণ অনুষ্ঠানত এটা কথা আমি আজি বক্তব্যত কৈছোঁ যে বাঘমাৰী অঞ্চলত ৰাস্তা ঘাটৰ পৰা ধৰি বিভিন্ন অসুবিধা আছে। এই ক্ষেত্ৰত আমি চৰকাৰকো আমি আজি আহ্বান কৰিছোঁ যে অনাগত দিনত বাঘমাৰী অঞ্চলৰ ৰাইজৰ হৈ আপোনালোকে অলপ মন কাণ দিয়ক। বাঘমাৰী অঞ্চলত যথেষ্ট অসুবিধা আছে, বিভিন্ন অসুবিধা আছে। সময়ে সময়ে আমি আমচুক এই ক্ষেত্ৰত আমি অসম চৰকাৰক জনাই আহিছোঁ আৰু শেহতীয়াভাৱে আজি আমি এই শপতগ্ৰহণ কাৰ্যসূচীৰ জৰিয়তেও আমি জনাইছোঁ আৰু অনাগত দিনত বাঘমাৰী অঞ্চলৰ ৰাইজে বিভিন্ন সময়ত জনাইছে। আমি এটা কথা স্পষ্টভাৱে কৈছোঁ যে অনাগত দিনত বাঘমাৰী আঞ্চলিক সমিতিয়ে এই অঞ্চলৰ ৰাইজৰ হৈ বলিষ্ঠভাৱে কাম কৰি যাব আৰু সকলোৰে সহায় সহযোগিতাৰ পৰামৰ্শ লৈ আগবাঢ়ি যাব বুলি আশা ৰাখিলোঁ।